মৰ্ণিং। আমি এতিয়া খাই বৈ শুই অলপমান শুলোঁ মানে কালা জালাকৈ মই উঠি যাব লগা হ'ল মানে এবাৰ সত্ৰ চাম মানে যিমান আছে এবাৰ সত্ৰ আপোনাক দেখাব মই এটা চেষ্টা কৰিম। হেল্ল' অসম, ৱেলকাম টু মাই আন এটা ইউটিউব ভিডিঅ' মাজুলীৰ পৰা। ছেকেণ্ড ভিডিঅ' মোৰ গামোচা লৈয়ে আছোঁ মানে দেৰি হ'ল। এবাৰ মই এখন গামোচা লৈ গ'লোঁ কিন্তু গামোচাখন বেলেগ গামোচাকৈ লৈ গ'লোঁ, তাত লগ পাই আছোঁ। এই মাজুলী এতিয়া ৰাসৰ বাবে প্ৰস্তুতি চলি এনেকুৱা ধামাকাৰ প্ৰস্তুতি চলিছে নহয়, আপোনালোকক ক'বলৈ মানে কি ক'ম মানে আমি এবাৰ ৰাস দেখুৱাম। এবাৰ মানে একে ধামাকা ৰাস চাম। প্ৰথম আপোনালোকক মাজুলীৰ এয়া সত্ৰকেইখনৰ ভিতৰত দেখুওৱা হ'ল। প্ৰথম আছিল আউনীআটী সত্ৰ, এতিয়া আমি আছোঁ আউনীআটী সত্ৰৰ ভিতৰতে। সেইখন সত্ৰ দেখুৱাম অলপ দেৰিকৈ মানে পিছত। এতিয়া আমি যাওঁ ছেকেণ্ড হয় দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ এনেকৈ চাই অলপ মাহঁত ৰখি আছে, কালি খাম নহ'লে। আমি ডাইৰেক্ট কমলাবাৰী চাৰিআলি পালোঁহি আউনীআটী সত্ৰৰ পৰা। ইয়াৰ পিছত চিধা যাম আমি দক্ষিণপাট সত্ৰলৈ। প্ৰথম গাড়ীখন কিবা এটা খুৱাই লওঁ, মানে তেল ভৰাই লওঁ অলপ। এতিয়া আমি দক্ষিণপাট সত্ৰলৈ গৈ আছোঁ বঢ়িয়াকৈ। প্ৰথম এখন চাই আহোঁ, তাৰপিছত বাকীকেইখন চাম। দেৰিয়ে হৈ যাব, গৈ আছোঁ। এইখনে দক্ষিণপাট সত্ৰ, এই পালোঁহি আৰু। কি ধুনীয়া পৰিৱেশ। চব টোপনি। এইখনে দক্ষিণপাট সত্ৰ। পুৰা একে ৰাসৰ প্ৰস্তুতি চলিছে, দেখি আহিছে চাগে দোকান পোহাৰ সেইটো। আৰু মাজুলী ইয়াৰ দ্বিতীয় বৃহৎ সত্ৰ বুলি ক'লে মানে সত্ৰৰ ভিতৰত 2 নম্বৰত পৰে দক্ষিণপাট সত্ৰ। ইয়াত মানে ৰাসৰ বেছি প্ৰভাৱ ইয়াতে পৰে মানে। যোৰজাত বাটত দেখি আহিছে কিমান দোকান পোহাৰ। এতিয়া ভিতৰৰ পৰিৱেশটো গৈ আছে, এইবিলাক চব একদম ভিতৰত মানে একে ৰাসৰ মানে বৃহৎ প্ৰগ্ৰেম হ'ব আৰু। কেতিয়াবা ৰাস হ'ব মানে ইয়াত ভালকৈ? কালি পুৱা চাগে ৰাস কাইলৈ পৰা আজি অধিবাস হ'ব। আজি তাৰপিছতে পূজা কৰিব, তাৰপিছত দুৰ্গা পূজা, তাৰপিছতে কাইলৈ ৰাস হ'ব। মহাৰাজ পূজা পাৰ কৰি মহাৰাজ কালিলৈ ৰাসৰ পূজা হয় বুলি ক'লে। দক্ষিণপাট সত্ৰ ইমান বছৰ পুৰণা, শ বছৰ পুৰণা হ'ব চাগে। কৃষ্ণ, আপোনালোকে য'ৰ পৰা চাইছে তাৰ পৰা আশীৰ্বাদ এটা লৈ লওক। দক্ষিণপাট সত্ৰ এই পুখুৰীটোৱে সত্ৰখনক এটা ধুনীয়া ৰূপ দি দিছে। গতিকে চাব পাৰে কি ধুনীয়া মানে জীৱ জন্তুৰ। বাহ, এয়াই আমাৰ অসমীয়া সংস্কৃতি। হয় বৃন্দাবনৰ মানে এইটো হল বুলি ক'লে ভাল হ'ব চাগে। তাত ধুনীয়া এইবিলাক গেটখন সোমাই আহি এইটো আহি আছে আৰু 2 দিন আৰু
বাই বাই দক্ষিণপাট সত্ৰ সত্ৰ চাই হয় এতিয়া আমি নেক্সট আমি চামগুৰি সত্ৰ যাম এতিয়া চামগুৰিলৈ গৈ আছোঁ ৰাস্তাটো আপোনালোকে চামগুৰি সত্ৰ যি মুখা শিল্প বিখ্যাত মানে মাজুলী আমি তালৈ গৈ আছোঁ ৰাসৰ পুৰা চবৰে প্ৰস্তুতি চামগুৰি সত্ৰ যি মুখা শিল্পৰ বাবে বিখ্যাত মাজুলী বুলি ক'লে এইবিলাক চাওক মুখা ৱাহ এইবিলাক মুখা শিল্প মাজুলী চব ইমান ডাঙৰ ডাঙৰ এইবিলাক ভাওনাৰ এজন দেখিছে বানে ৰজা অহ কি বনাইছে চাওক কিন্তু দেখিছে সেইটো কিমান ডাঙৰ বঢ়িয়া বস্তু এটা দেখুৱাই দিম এইটো কিমান দিন লাগে মানে বনাওঁতে মানে 3 দিন লাগে ন ইয়াত ইমান বেলেগ নিচিনা সত্ৰ মূৰ্তি চূৰ্তি এনেকৈ নাই মাত্ৰ তাত মুখাৰ কাৰণে বিখ্যাত কেইটামান মুখা থাকে বহুত কষ্ট কৰি বনায় নেক্সট গৈ আছোঁ এই আমি কমলাবাৰী সত্ৰ পাই গৈছোঁহি বাকীকেইখন সত্ৰ চাই মানে চবতে মানে ৰাসৰ প্ৰস্তুতিয়ে মানে চব মাজুলী মানে ৰাস কি ক'ব মোৰ পিছত কমলাবাৰী সত্ৰ এইখনে বিউটিফুল কমলাবাৰী সত্ৰ পূৰা প্ৰস্তুতি চলাইছে একে 350 বছৰ হ'ব এবাৰ কমলাবাৰী সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ ৱাহ কমলাবাৰী সত্ৰ নেক্সট লেভেল বনাইছে প্ৰস্তুতি এইখনে উত্তৰ কমলাবাৰী সত্ৰৰ নামঘৰ ভিতৰলৈ ইমান গৈ নাথাকোঁ আৰু ইয়াৰ পৰাই কৈছোঁ আমি গড়মূৰ সত্ৰত আছোঁ আহিম মানে আন্ধাৰ হ'ল মানে বেছি আমি একো দেখুৱাব পৰা নাই সেৱা কৰি লওঁ ইয়াৰ পৰা মানে বাই বাই আৰু মানে সত্ৰ নাই মিনিমাম 4খনমান সত্ৰ মাজুলীত 5-4খনে বহুত সত্ৰ বাই 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 আন্ধাৰ একে আউনীআটী সত্ৰখন স্পেচিয়েলকৈ দেখুৱামগৈ কি হয় বাই বাই